Assalamualaikum warahmatullahi wabarakatuh guys আপোনালোকে নিশ্চয় গম পাইছে থাম্বনেইলখনত আসলতে মই অকমান বেলেগকৈ লগাইছিলোঁ মেট্ৰিকৰ ৰিজাল্ট বাৰু ফেল হোৱা নাই বাৰু আপোনালোকৰ দুৱা আশীৰ্বাদ আৰু মৰম চেনেহৰ দ্বাৰা পাছ হ'ব পাৰিলোঁ আৰু ভাল লাগিছে ইমানখিনি কৰি আজি সকলো কৈ আছোঁ অলপ ওচৰলৈ আহক সকলো কৈ আছোঁ মেট্ৰিক দিয়া টাইমত মানে মই বহুত কষ্ট কৰিছিলোঁ ব্যৱসায় আপোনালোকে জানে মই কিমান ব্যৱসায় কৰি আছোঁ ইউটিউব চেনেল ইউটিউবৰ ৰেগুলাৰ ভিডিঅ' দি আছিলোঁ সেইটো সময়ত মেট্ৰিকৰ পিছতহে মই অকণমান ইউটিউবত মানে ভিডিঅ' অহা লেট হৈছিলে কিন্তু মেট্ৰিকৰ টাইমত মই ৰেগুলাৰ ভিডিঅ' দি আছিলোঁ আপোনালোকৰ কাৰণে আপোনালোকৰ কেৱল মৰম চেনেহ আশীৰ্বাদৰ কাৰণে তথাপি মেট্ৰিকত ছেকেণ্ড ডিভিজন পাবলৈ সক্ষম হ'লোঁ ভাল লাগিছে এটা কথা মই ক'ম যে মই বহুত কষ্ট কৰিছোঁ বহুতখিনি কৰিছোঁ ব্যৱসায় বহুত কৰি আছোঁ দিনে ৰাতিয়ে মেট্ৰিকৰ টাইমত মই ব্যৱসায়তে ধান্দা দি আছিলোঁ তাৰ মাজতো পঢ়াটো কৰিছিলোঁ কিন্তু ছেকেণ্ড ডিভিজন তথাপি পালোঁ ভাল লাগিছে আৰু আচলতে চাওক মেট্ৰিকটো এটা কথা কওঁ মেট্ৰিকটো লাগিব ৰিজাল্টৰ আপোনালোকৰ নাম্বাৰটো চাৰ্টিফিকেট লাগিব হয় কিন্তু ইমানো এটা মেইন নহয় ইমানো মানে মানুহ যিমানটো মেট্ৰিক বুলি ক'লে পাগল হয় ইমানো নহয় আৰু মইতো আশা কৰিছিলোঁ থাৰ্ড ডিভিজন পাছ হ'লে হ'ল আৰু মানে দেই আৰু মানে থাৰ্ড ডিভিজন পালেও মুঠতে পাছ হ'ব লাগে আল্লাহ ভগৱান দুৱা আশীৰ্বাদত চবৰে দুৱা আশীৰ্বাদত মই পাছ হ'বলৈ সক্ষম হ'লোঁ বাৰু আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদতো আৰু এতিয়া পৰা ইউটিউবত পূৰা ভালকৈ লাগিম আৰু এইখিনি জেগা দেখা পাইছে চিনি পাইছে চাগে এই জেগাখিনি ধৰ মই এটা ভিডিঅ' বনাওঁতে বহুত ফেমাছ হৈছিলে মই BNC মিউজিক কোম্পানীত এটা ফাইটিং ভিডিঅ' দিছিলোঁ ফাৰ্ষ্ট ভিডিঅ'টো 1,80,000 ভিউ আহিছে সেই ভিডিঅ'টো এইখিনি জেগাত বহুত বেছি মৰম চেনেহ দিছিলে আপোনালোকে আৰু এতিয়া পৰা মই BNC মিউজিক কোম্পানীটো ভালকৈ ভিডিঅ' বনাম আৰু মানে কি ক'ম মানে আৰু এতিয়া দুটামান কথা কওঁ মোক মানে আমাৰ গাঁৱৰে কিছুমান মানুহে দেখিব নোৱাৰে এতিয়া মানে ফাৰ্ষ্টৰ কাৰণে কিছুমানে জ্বলিব পাৰে মোৰ বেয়া পোৱা মানুহ আছে বহুত আছে বেয়া পোৱা মানুহ আৰু আজি মই চাগে ফেল হোৱা হ'লে চাগে বহুতে কিমান জ্বলিলেহেঁতেন মেইনলি মই এটা কথা সদায় ক'ম আগতে কৈছোঁ আমাৰ গাঁৱৰ 80% মানুহে মোক বেয়া পায় কেৱল মোক লৈ জ্বলে এটাই কওঁ মোক লৈ মানে মানুহবিলাক জ্বলে মানে কি ক'ম চাওক মই ইমান সৰুতে ইমানখিনি কৰিছোঁ ইউটিউব চেনেল কৰিছোঁ আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদত দোকান চলাই আছোঁ ব্যৱসায় কৰি আছোঁ বহুতখিনি ব্যৱসায় কৰিছোঁ ছাকচেছো হৈছোঁ অলপ ইমান তেনেকৈ হোৱা নাই অলপ হৈছোঁ কম বয়সতে মই বহুতখিনি কৰিব পাৰিছোঁ নোৱাৰা নহয় আপোনালোকৰ মৰম চেনেহ আশীৰ্বাদত আৰু আজি দেৱাশিষ বুলি ক'লে বিচনা চাৰিআলি বহুতখিনি মানুহে মোক অকণমান নামটো চিনি পায় ভাল পায় কিবা এটা লগ পালে মাতে আজিয়ে মই অকণমান আগতে শংকৰদেৱ স্কুলত গৈছিলোঁ শংকৰদেৱতো জানে আপোনালোকে মোৰ বহুত আমাৰ মানে ফেন আছে মানে একদম ভাল লাগিছে দেৱাশিষ বহুতে চিঞৰিছে ভাল লাগিছে মানে এইখিনি আপোনালোকক কেৱল মৰম চেনেহ আশীৰ্বাদ সদায় এনেকৈ কৰি যাব মই সদায় লাগি থাকিম ইউটিউব যেতিয়ালৈকে থাকিব মই আপোনালোকৰ দেৱাশিষ তেতিয়ালৈকে আপোনালোকৰ মাজত থাকিম আৰু আজি সঁচাকৈ ভাল লাগিছে আৰু মানে এতিয়া আপোনালোকে মোক এটা Q&A ভিডিঅ' সুধিব পাৰে কুৱেশ্যন কৰকচোন কমেণ্টত মই এটা Q&A ভিডিঅ' আনিম আপোনালোকৰ মাজলৈ আৰু এতিয়াৰ পৰা ইউটিউবত আৰু ভালকৈ লাগিম এতিয়াৰ পৰা ইউটিউবত আৰু ভালকৈ লাগিম আৰু মানে পাৰ্টি চাৰ্টি খাবলৈ আহি যাব যিখিনি মানুহে মানে বেয়া পায় মোক বেয়া পোৱা মানুহ বহুত আছে এতিয়াও ক'ম ভাল পোৱা মানুহ বহুত আছে এটাই কথা ভাল লাগে মোক বেয়া পোৱা মানুহ গাঁৱত থাকিব পাৰে বহুত কিন্তু মোক বেয়া পোৱা মানুহ যিমান আছে ভাল পোৱা মানুহ কিন্তু আপোনালোক বহুত আছে সেইটোৱে কথা আপোনালোক ভাল পোৱা মানুহ কিন্তু মোৰ বহুত বেছি আছে 12,000 ৰাইজে আজি মোক ছাপোৰ্ট কৰিছে বহুত ভাল লাগে সঁচাকৈ আৰু কেতিয়াবা ভাল লাগে কেতিয়াবা ভাবোঁ কেতিয়াবা দুই এজনে মোৰ লগত ফটো উঠে তেতিয়া ভাবোঁ যে মোৰ লগত কিয় উঠিছে কিবা এটা নিশ্চয় ভাল পাইছে মোক সেইবাবে উঠিছে আৰু গাঁৱত মোৰ 80% মানুহে বেয়া পায় মোক লৈ জ্বলে আৰু গাঁৱত মই দুটামান মাজতে ভুল কাম কৰিছোঁ সঁচা কথা এবাৰ মই মাঘৰ বিহুত চুৰ কৰিছিলোঁ ডাইৰেক্ট কথা মই ভুল কৰিছোঁ মাঘৰ বিহুত চুৰ কৰিছিলোঁ তেতিয়া মোৰ গাঁৱত অলপমান বদনাম হৈছিলে এবাৰ এক্সিডেণ্ট হৈছিলে এক্সিডেণ্টটো মোৰ ভুল কমপ্লিট নাই মোৰো আছে ভুল অকণমান মই স্পীড গৈছিলোঁ হয় কিন্তু এক্সিডেণ্টটো আপোনালোকে চাব ডেছক্ৰিপশ্যনত মই লিংক দি দিম এক্সিডেণ্টৰ ভিডিঅ' সদায় কম মোৰ 100% ভুল নাই মানুহজনী 60% ভুল আছিলে বাকী 40% মোৰ গাত ভুল আছিলে কিন্তু সেই কেছটোৰ পৰা মোৰ গাঁৱৰ মানুহে বেয়া পোৱা হ'ল বহুতখিনি কিন্তু এটাই কথা ক'ম গাঁৱৰ মানুহে যদি মোৰ ভিডিঅ'খিনি চাই আছে তেনেহ'লে মই যিখিনি কাম কৰি আছোঁ এইটো বয়সত আপোনালোকতকৈ মই বহুতখিনি কৰি আছোঁ এইটো কথা মই কমেই এইটো মই অহংকাৰ কৰা নাই অহংকাৰ কেতিয়াও নকওঁ আৰু মোক যিসকলে লগ পাই জানে আৰু মই একো আগবাঢ়ি যোৱা নাই ক'বলৈ গ'লে মই ইউটিউবত একো আগবাঢ়ি যোৱা নাই মোক কেইজনমান মানুহে মোক চিনি পাই ভাল পায় আৰু আপোনালোকে মোক আৰু ভাল পাব লাগিব আৰু চিনি পাব লাগিব বহুত আছে বাকী কিন্তু মই যিখিনি কাম কৰিছোঁ এইটো বয়সত অকণমান হ'লেও ছাকচেছ পাইছোঁ এই কথাটো মই ক'ম যিহেতু আপোনালোকেও মৰম কৰিছে আৰু ব্যৱসায় কৰোঁ আৰু এতিয়া ৰাইড কৰিম মেট্ৰিক গ'ল যেতিয়া এতিয়া ৰাইড কৰিম ক'ত যাব লাগে কওক টাৱাং নে ক'ত যাব লাগে কওক ডুবাই যাম চাগে ডুবাই গৈ আছোঁ ফৰেক্সৰ ফালৰ পৰা ফৰেক্স কি মই নাম্বাৰ দি দিছোঁ ফৰেক্সৰ ফালৰ পৰা আপোনালোকে ফ্ৰীত ডুবাই যাব পাৰিব মই কণ্টেক্ট নাম্বাৰ স্ক্ৰীণত দি দিছোঁ দাদাৰ লগত আপুনি আব্দুল কালাম দাৰ লগত কথা পাতিব পাৰে ফ্ৰীত ডুবাই যাব পাৰিব ফৰেক্স এখন বহুত ডাঙৰ মানে মানি
এক্সচেঞ্জ মাৰ্কেট হয় তাত আপোনালোকে বহুত টকা ইনকাম কৰিব পাৰিব আনলিমিটেড টকা যেনেকৈ ময়ো কৰি আছোঁ আৰু লগতে ফৰেইনাৰ ট্ৰিপ আপোনালোকে ইয়াৰ পৰা ফ্ৰীত যাব পাৰিব মানুহৰ লাইফতো বিফলতাও আহে পেলোৱা হ'লে অলপ বেয়া লাগিলেহেঁতেন কিন্তু মানে ইমান এটা একো নাই মোৰ মানে বিন্দাছ মানে আৰু মই মেট্ৰিকৰ সময়ত মানে বিন্দাছ আছিলোঁ আৰু আজি ৰাতিলৈ ধামাকা পাৰ্টি ভিডিঅ' আহি আছে কাৰণ মই 3rd ডিভিজন পোৱা হ'লেও মই মোৰ লগৰ চবকে কৈ দিছিলোঁ ধামাকা পাৰ্টি দিম কাৰণ মই মেট্ৰিকৰ কেইদিনত এনেকুৱা এনজয় কৰি আছিলোঁ মানে মোৰ বিশ্বাস আছে মই নিজৰ ওপৰত অকণ বিশ্বাস আছিলে মই পাছ হ'ম 3rd ডিভিজনত অলপ পাছ হ'ম আৰু তেনেকৈ মই কামবিলাক কৰি গৈছিলোঁ কিন্তু মই মানে বহুত এনজয়ত আছিলোঁ আৰু ভগৱানে মোক এইখিনি আল্লাহ ভগৱানে মোক মিলাইছে ভাল লাগিছে এইবাবে এইটো নহয় যে মোৰ জীৱনত সুখেই সুখ সেইটো পোৱা নাই জীৱনত বহুত বেছি দুখ আছে দুখ যেনেকৈ আছে সুখো তেনেকৈ আহিছে আৰু মানে বহুত বেছি এনজয় কৰিছিলোঁ পূৰা ঘূৰি ফুৰিছিলোঁ ব্যৱসায় সাংঘাতিক ব্যৱসায় কৰি আছিলোঁ মেট্ৰিকৰ কেইদিন এতিয়া অকণমান মোৰ মেট্ৰিকতকৈ বাৰু ব্যৱসায়টো মেট্ৰিকৰ সময়তকৈ এতিয়া অকণমান ব্যৱসায়টো অকণমান ডাউন চলিছে তথাপিও ভগৱানৰ কৃপাত আল্লাহৰ কৃপাত ঠিকে আছে আৰু এতিয়া কিছুমানে ক'ব পাৰে মই আল্লাহ ভগৱান চব কৈছোঁ কাৰণ চব এটা কাৰণে কৈছোঁ মোৰ ভিডিঅ' ভগৱান মোৰ ভিডিঅ' হিন্দু মুছলিম চবেই চাই আছে সেইবাবে মই আল্লাহকো মাতোঁ ভগৱানকো মাতোঁ মোৰ কোনো যেনেকৈ জুবিন দাই কয় মোৰ কোনো জাতি নাই ঠিক মই একেই মোৰ কোনো জাতি নাই আল্লাহ ভগৱান চব এজনেই হয় ওপৰলাই হয় আল্লাহ হওক বা ভগৱানেই হওক সেইবাবে মই চবকে মাতোঁ আল্লাহো ভগৱান ভগৱানো ভগৱান চবেই হয় ভগৱান আৰু মই অসমীয়া ল'ৰা এইবুলি যে মোৰ মাজত এইটো নাই অসমীয়া হিন্দু মুছলিম এইটো মোৰ মাজত কেতিয়াও নাই হিন্দুৰ লগত মই যেনেকুৱা মুছলিমৰ লগতো তেনেকুৱা আৰু চব মানুহেই আৰু আপোনালোকে জনাওক আৰু তলত কমেণ্ট এটা কৰিব ভালকৈ আৰু বেয়াকৈ কমেণ্ট কৰাটো আছেই মই জানো কৰিবই বেয়াকৈ কৰাসকলেও কৰক কুৱেশ্যন কৰিব পাৰে বন্ধুসকল কুৱেশ্যন কৰক কিয়না ভিডিঅ' এটা আনিম ধুনীয়াকৈ ৰাইড কৰিম টাৱাং চাৱাং যাম ক'ৰবাত গোৱা যাম ভাবি আছোঁ লাহে ধীৰে ডুবাইটো নাজানো আপোনালোকে যদি অকণমান মৰম চেনেহ আশীৰ্বাদ কৰে ডুবাইটো যাব পাৰিম চাগে ডুবাই যোৱা বহুত বেছি আশা আছে আপোনালোকে যাব নেকি মোৰ লগত লগাসকল কিন্তু যাব পাৰে আব্দুল দাৰ লগত খবৰ কৰক মই নাম্বাৰ দি দিছোঁ কিন্তু অলপমান বিন্ধে কিন্তু ভাল লাগিছে মানে গানটো একদম আৰু আজি ভিডিঅ'টো ইমানতে বিদায় কৰিলোঁ আশা কৰিলোঁ ভাল পালে লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব মৰম কৰি যাব ভাল ভিডিঅ' বনাই যাম থেংক ইউ জয় আই অসম ছাবস্ক্ৰাইব কৰি দিব থেংক ইউ